কবিতার শিরোনাম নারী। কথা আর পাঠ ঋতুস্মিতা শইকীয়া ঘোড়ালে। নারী। মই নারী, প্রয়োজন নাই মোকে বিশেষ দিনৰ। নারী হোৱাৰ আগত মই মানুহ। প্ৰতিপল অনুপল মুহূৰ্তই মোক কিয় বাৰে বাৰে আমনি কৰে? এয়া বিশেষ সন্মান কিহৰ বাবে? বিশেষ দিৱস কিহৰ বাবে? বুকুত একুৰা জ্বালামুখী হৈ অনুভৱবোৰৰ উদ্গীৰণ হয়। মই অৱহেলিত, মই উপেক্ষিত, মই নিৰ্যাতিত নে মই পৰাধীন? মই নাৰী। ইমানবোৰ বিশেষণৰ মোক প্ৰয়োজন নাই। প্ৰয়োজন নাই মোক এক বিশেষ দিৱসত বিশেষ শুভেচ্ছাৰ। মোক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়া। মোক পৃথক নকৰিবা, মোক পৃথকে নাভাবিবা। তুমি মোক য'ত সন্মান দিছা মই তাতেই অৱহেলিত। তুমি মোক য'ত সুৰক্ষা দিছা মই তাতেই নিৰ্যাতিত। তুমি মোক য'ত স্বাধীনতাৰ প্ৰতীক কৰিছা মই তাতেই পৰাধীন। মোক পৃথক নকৰিবা, মোক পৃথকে নাভাবিবা। নাসাজিবা মোৰ পৃথক প্ৰতিকৃতি। নকৰিবা মোক সৌন্দৰ্যৰ গৰাকী। নকৰিবা মোক মৰমৰ লগৰী। নুপুজিবা মোক দয়া ক্ষমা প্ৰতিমূৰ্তি কৰি। মই নাৰী, নাৰী হৈ থাকিব বিচাৰো। সৌন্দৰ্যই মোক ধৰ্ষণ কৰি দয়া ক্ষমাৰ ফটা চোলাটো পিন্ধাই সমাজৰ এচুকৰ পৰিত্যক্ত ডাষ্টবিনত নিৰ্লজ্জ বুলি পেলাই দিছে। কিমান নাৰুমুখ বৰফৰ দৰে গলাবা। চকু পাৰিবৰো দুচকুত কাজল কৰি সজাবলৈ মোক নকবা মই নাৰী বুলি। নকবা মই আকাশৰ দৰে বিশাল, কহুৱাৰ দৰে কোমল। নুজুখিবা সতী জয়মতীৰ কথা কৈ কৈ মোৰ ধৈৰ্যৰ পৰিসৰৰ কথা। সুধিছানে কেতিয়াবা সেউজীয়া অনুভূতিবোৰৰ মোৰ যৌৱনৰ কথা? ভাগ ল'বানে মোৰ অব্যক্ত বেদনাৰ নিচা হাঁহিবোৰৰ? মই নাৰী। তোমাৰ
দৰে মোৰো আছে এটি উন্মুক্ত মন, তোমাৰ দৰে মোৰো আছে আত্ম অভিমান, মোৰো আছে নিজস্ব সত্তা। তুমি পুৰুষ, মই নাৰী। তুমি পুৰুষ, মই নাৰী। মই তোমাৰ নে তুমি মোৰ? তিৰিয়ে পুৰুষে হৈ পায় কমতি, তেবে সেই সিজিব হৰিতম গতি। আহা আমি মিলি গঢ়ো এখন বিশাল আকাশ, য'ত আঁকিম ৰামধেনুত হাতু ৰঙৰে এখন ধুনীয়া পৃথিৱী আমাৰ প্ৰজন্মবোৰলৈ। ধন্যবাদ।